চকচকা ৰ'দ। কি খবৰ সকলোৱে? ভালে চাগে? মোৰো ভাল। ভাত খালোঁ, খাই বৈ আজৰি। ল'ৰাটো শুইছে। তাৰপিছত এতিয়া ভাবিলোঁ অকণমান আপোনালোকৰ ওচৰলৈ আহোঁ, সকলোৱে খবৰ খাতি লওঁ, কি কৰিছে কি নকৰিছে। সকলোৱে চাগে ভেকচিনবিলাক লৈছে, ক'ভিড ভেকচিন। মই লোৱা নাই, ল'ৰাটো 9 মাহ হৈছে, সেইকাৰণে ল'বলৈ দিয়ে বা নিদিয়ে সেইটো নাজানো। গোটেইখিনি সুধি ল'ব লাগিব। এগৰাকীয়ে ল'ব পাৰি বুলি কৈছে, হ'লেও অনলাইন কৰিব লাগিব। চাই লওঁ কি হয়। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আজি কি দেখাম আপোনালোকক। তেনেহ'লে আৰম্ভ কৰোঁ। এতিয়া দুপৰীয়া হ'ল, চাহ খালোঁ, আমো খালোঁ, ল'ৰাটোক খোৱালোঁ। তাৰপিছত ভাবিলোঁ মই নিজে হাতে কৰা আপোনালোকক ফ্ৰাই থকা এখন দেখাওঁ। এখন চাওক কেনেকুৱা লাগিছে। কেনেকুৱা লাগিছে? ভাল লাগিছেনে ডিজাইনটো? যদি ভাল লাগিছে মোক আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব, তেতিয়া এনেকুৱা আৰু বনাম। তাৰপিছত এইখন অনাৰ পিছত ফুলটো চাওক। তাৰপিছত কেইটামান মই মানে গাৰু কভাৰ কৰা হৈছিলে, সেইকেইটা আপোনালোকক দেখাম। কেনেকুৱা লাগিছে ক'ব। ফুলপাহ পখিলাজনীয়েতো মই দেখাই দিছোঁ। গাৰু কভাৰ এইবিলাক মানে ৰেডিমেড পায়। উকা গাৰু কভাৰ আপোনালোকে ৰেডিমেড এনেকৈ কিনি ল'ব। কিনি লোৱাৰ পিছত এনেকৈ ফুল কৰিলে ভাল লাগিব। যদি ফুলটো ভাল লাগিছে আপোনালোকে মোক ক'ব। আৰু ৰংবিলাক মিলিছে নাই চাব। ভাল লাগিছে চাগে ন? মোৰো ভাল লাগিছে, সেইকাৰণে মই ব্যৱহাৰেই কৰা নাই, ভৰাই থৈছোঁ। সূতাবিলাক হেৰিও হয়, এংকো সূতা হয়। এংকো বুলি এনেকৈ পাই কিনিবলৈ সেইবিলাকৰ। আৰু এটা দেখাওঁ। সেইপাছত ভাল লাগিছেনে বাৰু? এইখন নৰ্মেল চাওক। ধুনীয়া লাগিছে চাগে ন ফুলপাহ? জনাব দেই কেনেকুৱা লাগিছে। তাৰপিছত আৰু এখন আছে, মই আপোনালোকক দেখুৱাম। এইখন টিকলা ফুল, ভাল লাগিছে। অকণমান ভালকৈ দেখাই দিছোঁ ন? তাৰপিছত মই দেখুৱাওঁ গামোচা। এইখন যে পাটৰ হয়, পাটৰত হেৰি কৰিছিলোঁ, দিছিলোঁ এখন গামোচা। চাউলবিলাকে এতিয়া আনি দিছিলোঁ। মই ফুলপাহ ভালকৈ দেখাই দিম দেই। কেনেকুৱা লাগিছে বাৰু? মোৰখন বহুত ভাল লাগে। আপোনালোকে চাগে চাই ভালেই পালে, জনাব মোক কেনেকুৱা পালে। আৰু আছে, যদি আপোনালোকে বিচাৰে তেতিয়া মই দেখুৱাম। আৰু ডিজাইনবিলাক আছে, ফুলৰ ডিজাইনো আছে বিভিন্ন ধৰণৰ। এম্ব্ৰইডাৰী কৰাই হওক বা এনেকৈ বোৱাই হওক তাঁতশালত। যদি আপোনালোকে বিচাৰে মই নেক্সট ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। আৰু যিবিলাক ডিজাইন আছে মই আপোনালোকক সেইবিলাকো দেখুৱাম। যদি ভাল পায় তেতিয়া গাৰু কভাৰেই হওক, ৰুমালেই হওক, মানে আলহী আহিলে দিব লগা হয়েই। নতুন আলহী আহিলে বিশেষকৈ মানে বিহুৱেই হওক, যিয়েই নহওক, তেনেকুৱাবিলাকত আহিলেতো দিব লগা হয়েই। সেইকাৰণে এইবিলাক বস্তু ইমান জমা নাথাকে, কৰি থকা হয়। গামোচাৰ কথাও কৈছোঁ একেটা কথাই, মানে কোনোবা যদি নতুন আহে তেতিয়া সন্মান এটা কৰি মানে দিয়া হয়। ভালো লাগে নিজে হাতে বোৱা
ঢেৰ হ'লেও কিনাতকৈ মানে কি হয়, হাতে বোৱা গামোচাখন হওক বা ৰুমালেই হওক যিয়ে নহওক দিয়াৰ হেঁপাহটো অলপ বেলেগ হয় আৰু ভাল লাগে ঘৰত বোৱা বস্তু কিনাবোৰতকৈ। বাৰু যি কি নহওক সেইখিনিয়ে আৰু আছিলে, কিন্তু দেখাবলৈ মানে দিগদাৰ হয় কাৰণে ইমান দেখুওৱা নাই। বিচাৰিলে মই দেখাম বাৰু। শুকুৰবাৰৰ দিনা কি হ'ল মানে এটা বহুত ডাঙৰ বেয়া দিন বুলিয়ে ক'ব পাৰি। মানে কি হ'ল, দাদাৰ ফোনত ফোন আহিলে। তাৰপিছত এইটো ক'ৰ নাম্বাৰ কি নাম্বাৰ মই ইমান বিশেষ নাজানো। বিচাৰিলে আপোনাৰ মোবাইলত কিবা 10 টকা এটা ৰিচাৰ্জ কৰিলে তেতিয়া আপুনি কিবা কিবি পাব এনেকৈ ক'লে। দাদাই সেইমতে কথা পাতি আছে। পিছত বিচাৰিলে ATM কাৰ্ডৰ নাম্বাৰ বিচাৰিলে। ATM কাৰ্ডৰ নাম্বাৰ নিজৰটো দিলে, কিন্তু নিজৰটো মানে বিশেষ হেৰি নাছিলে, পইচা নাছিলে, সেইকাৰণে এইটো হেৰি নগ'ল মানে কাট নাখালে। তাৰপিছত তেওঁ ভাবিলে মানে উজু হওক বুলি ভাবিলে, উজু হওক বুলি ভাবি মানে কি কৰিলে, দেউতাৰ ভাগৰ ATM নাম্বাৰটো দি দিলে। ATMৰ ওপৰত থকা নাম্বাৰকেইটা যে সেইকেইটা দি দিলে। এইকেইটা দি দিয়াৰ পাছত OTP আহিলে। OTP কেইটাও মানে তেওঁলোকে মানে লগালগ হেৰি কৰিলে, বিচাৰিলে। বিচৰাৰ ফলত তেওঁ ইমান মেছেজটো পঢ়ি নাচালে, লগালগ OTP চেণ্ড কৰি দিলে। দুবাৰ দিছে। দুবাৰ দিয়াৰ পিছত কি হ'ল, প্ৰথমবাৰত মানে চব আছে আৰু তেনেকৈ গ'ল। কথা কৈছিলে, মই ক'লোঁ নিদিব বুলি, হ'লেও দি গ'ল। তাৰপিছত একো নাই হোৱা বুলি ক'লে আৰু কাম নহ'ল বুলি ক'লে। তাৰপিছত 12টামান বজাত চব আমি এনেই আছোঁ, এনেই থকা পিছতে ল'ৰাটো দেউতাই কিবা এটা কাৰণে লৈছিলে। লোৱাৰ পাছতে মোবাইলটো চালে, মোবাইলটোনো কি হৈ আছে চাওঁ বুলি এনেকুৱাতে মেছেজ দুটা পাইছে। মেছেজ দুটা আহিছে বেংকৰ, আৰু বেংকত মানে মেছেজ দুটা কি হ'ল, আপোনাৰ একাউণ্টৰ পৰা মানে পইচা এতিয়া ওলোৱা হৈছে বুলি মেছেজ আহি গ'ল। তেতিয়াতো দেউতা আছে কি কৰিব। তাৰপিছত চালে প্ৰথমটো মেছেজত 19,999 টকা গৈছে, ছেকেণ্ডটোত গৈছে 29,000 টকা। মানে সেইখিনি টকা সেইখিনিয়ে মানে যিখিনি হেক কৰি নিছে, মানে চাইবাৰ হেৰিয়ৰ লগত কিবা হেৰি আছে বুলি কৈছে। তেওঁলোকে মানে অলৰেডি মানে OTP দিয়াৰ পিছত মানে পইচা উলিয়াই লৈ গ'ল। ইমানখিনি হৈ গ'ল, আচলতে নিজৰ ভুলৰ কাৰণে হৈছে। তাৰপিছতো উপায় নাই, জল্দি আমাৰ এখেতলৈ মই ক'লোঁ। তাৰপিছত তেওঁ বেংকলৈ ফোন কৰি বেংক একাউণ্টটো হেৰি কৰি দিলে বাৰু, বন্ধ কৰি দিলে। হ'লেও গৈ দেউতাহঁত গৈ কিনে পিছত আকৌ বেংকত গৈ এপ্লিকেশ্যন কৰি একাউণ্টটো ব্লক কৰিলে। ব্লক কৰাৰ পিছতো হয়তো পিছলৈ কিবা কিবি হেৰি থাকি যাবও পাৰে, সেইকাৰণে মানে আকৌ বেংকত গৈ এইবিলাক যিবিলাক ATM মানে আকৌ নতুনকৈ উলিয়াব, চেকবুকো হেৰি কৰিব, নতুন কৰিব, এইবিলাক মানে কাম এতিয়া বৰ্তমান চলি আছে। কিন্তু নিজৰ ভুলৰ কাৰণে যে ইমানখিনি হ'ল, আচলতে কিবা এটা হৈ গ'ল আৰু। ATM নাম্বাৰটো আচলতে কাকোতো দিবও নালাগে, তেনেকৈ ফোন কল আহিলে। কিন্তু উপায় নাই ন, দি দিলে হৈ গ'ল। ইমানখিনি হ'ব লগা আছিলে, এতিয়াতো কৰি লাভ নাই। সেইকাৰণে সেইখিনি দিন বেয়া চলিছে, ফোনটোও বেয়া হ'ল তেতিয়া। মানে চব ফালৰ পৰা কি হ'ব এতিয়াতো যোৱাখিনি পইচাটো আকৌ ঘূৰাই নাপায়। বেংকৰ লগত হেৰি কৰিছে যদিও সেইখিনি পইচা ঘূৰি নাহে আছে বাৰু। সেইকাৰণে ভৱিষ্যতে কোনেও যাতে তেনেকুৱা ভুল নকৰে, সেইকাৰণে মই কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুত মানে ক'বলৈ আৰু ভাষা নাই, হ'লেও ইমানেই আছে। আৰু মোৰ ক'ব লগা ইমান সেইকাৰণে ভালো লগা নাই মনবিলাক। ইমানখিনি পইচা 50,000 ধেমালি নহয়। আনৰ লগত যেন এনেকুৱা নহওক আৰু। এইখিনি আছিল আজিলৈ, সামৰণি মাৰোঁ আৰু। অন্য এটা ভিডিঅ' লৈ মই আকৌ আপোনালোকৰ ওচৰলৈ আহিম। আৰু আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাব। চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। আগলৈ আপোনালোকে মোক সহায় জনাই আহিব। বাই বাই।